Hello everyone, welcome back to my new blog. মই বৰ্ণালী বৈষ্ণৱ মোৰ ইউটিউবৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আছে আমাৰ ওচৰতে থকা শ্যাম দেৱালয়ত পূজা। গতিকে আমি যাবলৈ ওলাইছো মন্দিৰলৈ, যেহেতু তাত ডাঙৰ পূজা এখন আছে আজি আৰু ৰূপালী জয়ন্তীও আছিলে, যোৱাকালি ৰূপালী জয়ন্তী আছিলে। তো বলকচোন যাও একেলগে। ক'ত যাইছো শুনো? মন্দিৰত ন? ঠিক আছে বলা। শ্যাম মন্দিৰটো হৈছে আমাৰ ঘৰৰ পৰা কাষতে যেহেতু, গতিকে আমি ধুনীয়াকৈ খোজকাঢ়ি ওলাইছো। দুজনী বৌ আৰু সিহঁতৰ বাবু মাইনা মানে চুনু মুনু আৰু মই গৈ আছো ধুনীয়াকৈ মন্দিৰ। এইয়া মন্দিৰ পালোৱে। মন্দিৰটো আজি ইমান ধুনীয়াকৈ সজাইছে, চাৰিওফালে ফুলৰ মালাৰে একদম ধুনীয়াকৈ সজাইছে, খুব ভাল লাগিছে। সেইকাৰণে তোমালোকে ধুনীয়াকৈ বহি থাকা, মই পূজা কৰি লওঁ, তাৰপিছত ঠিক আছে গাইজ, তেনেহ'লে ভিডিঅ'টো চাই থাকিব। ইয়াতে যিহেতু তিনিটা মন্দিৰ আছে, প্ৰথমে গণেশ বাবাৰ মন্দিৰ, তাৰপিছত শ্ৰী কৃষ্ণ আৰু মহাদেৱৰ। বলক তেনেহ'লে ধুনীয়াকৈ আগে সেৱাগাৰী দৰ্শন কৰিব। এই ল'ৰাকেইটা দেখিছে নহয়, ইমান সৰু সৰু ল'ৰা, কিন্তু ইমান ধুনীয়াকৈ মন্ত্ৰ মাতিছে, ইমান ধুনীয়াকৈ ক'ব জানে ইহঁতে, মন্ত্ৰবোৰ জানে, খুব ভাল লাগিছে। কিন্তু এতিয়া পূজা চূজা কৰা হৈ গ'ল, বলক এতিয়া ওপৰলৈ যাওঁ। ওপৰত বোলে চাহৰ ব্যৱস্থা কৰিছে, গতিকে কৈছে যে চাহ খাই যাব দিছে, সেইকাৰণে ওপৰলৈ যাওঁ, গৈ তাত চাহ খাই লওঁ। ঠিক আছে, লগ পাইছোঁ, চাই থাকিব ভিডিঅ'টো। পূজা চূজা কৰি ধুনীয়াকৈ হৈ গ'ল, এতিয়া বলক তেনেহ'লে ঘৰলৈ গৈ দেখোঁ। তো গাইজ, আমি এতিয়া মন্দিৰৰ পৰা আহি পালোঁ। আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। যদি চাই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, আৰু যদিহে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম।